ৰিয়েলত যদি পাৰিলো লৈ আমি সাগৰৰ পাৰৰ পৰা নমস্কাৰ সকলোকে আপোনালোক সকলোৱে জানে বৰ্তমান আজি 31 অক্টোবৰ তাৰিখে জুবিনদাৰ ৰৈ ৰৈ বিনালে যিখন সিনেমা সেই সিনেমাখন ৰিলিজ হৈছে যিখন নেকি জুবিনদাৰ সপোনৰ সিনেমা আছিল যিখন নেকি জুবিনদাৰ মৰমৰ সিনেমা আছিল যিখনক লৈ জুবিনদাই বহু বেছি সপোন দেখিছিল আজি সেই সিনেমাখনৰ ৰিলিজ হৈছে গতিকে আহক আমি সকলোৱে চাওঁ আমি সকলোৱে জুবিনদাৰ সিনেমাখনৰ কিছুমান ৰিয়েকশ্যন চাওঁ মানুহে জুবিনদাৰ সেই মৰমৰ সিনেমাখন চাই উঠি কেনেকুৱা ধৰণৰ আচলতে পৰিৱেশ পৰিস্থিতিৰ হৈছে বা জুবিনদাৰ ন্যায় বিচাৰি কেনেকৈ ধৰণে কথা কৈছে মানে সকলোৰে পৰা আজি ৰিয়েকশ্যন বিলাক আমি চাওঁ কোনে মাৰিছে নাজানো নৰবিকাশ বুলি কৈছো পৰি হাউ দিছো যাতে জুবিনদাতকে বহুত বেয়াকে মৰি যাওক সিহঁতে সব মৰি যাওক যোনে মাৰিছে জুবিনদাক বহুত বেছি পাৰা হ'লে আমি ৰিয়েলত যদি পাৰিলো লৈ আমি সাগৰৰ পাৰৰ পৰা লৈ আহিলোহেঁতেন যাবলৈ নিদিলোহেঁতেন সাগৰ আমি ঘিণ কৰোঁ সাগৰ নেলাগে আমাক জুবিনদাক সাগৰে লৈ গ'ল জুবিনদাক চকু হাত যেনেকৈ দিছিলে সেনেকৈ যদি ৰিয়েলত জুবিনদাক আমি ঘূৰাই আনিব পাৰিলোহেঁতেন জীৱনটো 52 বছৰৰ গোটেইখিনি পিকচাৰ দিছে ইয়াত কেনেকৈ যি অসমৰ পৰিস্থিতি কেনেকুৱা প্ৰথমৰ পৰাই গোটেইখিনি তেওঁ ঈশ্বৰ পুৰুষ আছিল তেওঁ আগতীয়াকৈ গম পাইছিলে এইটো তেওঁ ইচ্ছামিত্ৰ তেওঁ গোটেইখিনি ইয়াতে কৈ থৈ গ'ল জুবিনদাৰ চিনেমা চাবলৈ আহিলোঁ 3:30 উঠিলোঁ তেওঁ যে ইমান আমাৰ ভাল সত্তাটো আধৰুৱাকৈ লৈ গ'ল সেইটোকে চাবলৈ আহিলোঁ জুবিন গাৰ্গৰ দৰে মানুহৰ যদি ন্যায় নাপায় আমি যদি অকল যদি জাষ্টিছতে থাকিব লাগে তেওঁ যদি তেখেতৰ লগত যি অন্যায় হৈছে ন্যায় দিয়ক খাই আছোঁ অফিচত গৈ আছোঁ ঘূৰি আছোঁ কিন্তু মুভিখন চাই আছোঁ ইমান ডাঙৰ মানুহ এজন হয় কেতিয়াও অপকাৰ আছিল সঁচাকৈ ঈশ্বৰ পুত্ৰ আছিল ভাবি থৈছিলোঁ ফাৰ্ষ্ট ডে চাম টিকেট পোৱা নাছিল বহুত কষ্ট কৰি টিকেট গোটাইছোঁ আমি 6জনীয়ে ভাষা বিচাৰি পোৱা নাই ঈশ্বৰ পুত্ৰৰ সৃষ্টি মানে আমি বুকুত কঢ়িয়াই লৈ ফুৰিম সদায় ঈশ্বৰ পুত্ৰ য'তে আছে ততে শান্তিত থাকক এই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ কি ক'ম বা ক্ৰুদ্ধ সঁচাকৈ সময় তেওঁ কৈ গৈছিলে সময়ৰ সমান শক্তিশালী একো নাই সময়লৈ ভয় কৰে তেওঁ কাৰোলৈ ভয় নকৰে তেওঁ সময়লৈ ভয় কৰে সঁচাকৈ সময়ে তেওঁক বৰ বেয়াকৈ লৈ গ'ল আমাৰ মাজৰ পৰা আৰু লৈ যোৱাই নহয় তেওঁ বহুত দি গৈছে চিনেমাখন যোনে চাই তেওঁ গম পাব যে প্ৰতিটো ডাইলগ তেওঁ যেন এনেকুৱা ভৱিষ্যত দ্ৰষ্টা তেওঁ এজন ভৱিষ্যতে কি হ'ব তেওঁ যেন চব জানিছিলে চব কথা তেওঁ এটা ক'ব নোৱাৰোঁ একো ভাষা নাই আচলতে চব মানে কান্দিয়ে থাকিলো চব কেনেকৈ জানে এটা মানুহে যে চব একেই হৈছে যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একেই হৈছে ক'ব নোৱাৰোঁ একো দাদাক বহুত মিছ কৰিছোঁ আজি দাদা থাকিব লাগিব কি ক'ম আৰু জুবিন দাক একবাৰৰ বাবে দেখিলোঁ আৰু এনেকুৱা লাগিছে যেন জুবিন দা আমাৰ মাজত বহি চাই আছে তেখেতৰ কাৰণে যিখন আসন ৰাখিছে তেখেতে যেন সেই আসনত বহি চাই আছে তেখেতক আৰু কেতিয়াও দেখা নাপাওঁ শেষৰবাৰৰ বাবে দেখিছোঁ তেখেতে কৈছে ডাইলগ এটাত যে ফুল ছিঙিলে গছে কষ্ট পায় তেখেতক লৈ গ'ল আমাৰ মাজৰ পৰা আৰু তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব এইটো আপোনালোকে যোনে চাব তেওঁ গম পাব তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে নাই মানে ক'বলৈ কাৰণে এইটো লাষ্ট মানে আমাৰ প্ৰভুক আমি লাষ্ট টাইমৰ বাবে দেখা পালোঁ আৰু সকলো অসমীয়াই যাতে তেওঁৰ এই চিনেমাখন চায় কাৰণ
এখন চিনেমা নহয় তেওঁৰ শেষ বাণী তেওঁ সকলোকে দিয়া তেওঁৰ নিজৰ অনুৰাগী সকলোকে দিয়া শেষ মৰম গোটেই কান্দি কান্দি মুভিখন চাইছোঁ আমি এবাৰ নাই বোলে আকৌ আহিম চাব প্ৰথম অভিজ্ঞতা ৰাতিপুৱা 5টা বজাৰ পৰা প্ৰথম এনেকুৱা চিনেমা চাইছোঁ মই 5টাত সাধাৰণতে নুঠোৱেই 7টা 8টাত উঠোঁ 4টাত উঠিছোঁ উঠি আহি 5টাত চিনেমাখন চাইছোঁহি কাৰণ টিকেট নাই বাকী শ্ব'বিলাকৰ টিকেট নাই ৰাতিপুৱা 5টাতে টিকেট পালোঁ গতিকে চালোহি আৰু জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ এইখনেই শেষ চিনেমা আৰু জুবিনদাক চাবলৈ নাচাওঁ বহুত আৱেগিক হৈ পৰিছোঁ আপোনালোকে সকলোৱে আহি চাওকহি শেষবাৰৰ কাৰণে জুবিনদাৰ বহুত শ্ৰদ্ধা আছে মনত সেইকাৰণে চাই পেলাই এনেকুৱা লাগিছে যেন জুবিনদা সন্মুখত পাইছোঁ কোনে মাৰিছে নাজানো নৰবিকাশ বুলি কৈছোঁ পৰি পৰি হাও দিছোঁ যাতে জুবিনদাতকৈ বহুত বেয়াকৈ মৰি যাওক সিহঁতে চব মৰি যাওক যোনে মাৰিছে জুবিনদাক দেখাই পাইছে আপোনালোকে চিনেমাখন চাই উঠি প্ৰত্যেকগৰাকী জুবিন অনুৰাগী প্ৰত্যেকগৰাকী ব্যক্তিৰ আচলতে হৃদয় কঁপি উঠিছে সকলোৱে মৰমৰ জুবিনদাৰ কাৰণে কান্দি উঠিছে আজিৰ দিনটোত আৰু জুবিনদাৰ কাৰণে সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে জুবিনদাৰ ন্যায় বিচাৰিছে গতিকে আমি সকলোৱে বাৰে বাৰে কৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিনদা সদায় আমাৰ মাজত অমৰ হৈ আছে তথাপিতো জুবিনদাৰ মৃত্যুৰ তদন্ত এতিয়ালৈকে ন্যায় জুবিনদাই এতিয়ালৈকে পোৱা নাই গতিকে জুবিনদাৰ ন্যায় আমি সকলোৱে বিচাৰোঁ গতিকে জয় জুবিনদা জয় অসম জাষ্টিছ ফৰ জুবিন গাৰ্গ